আমাৰ জাতি মাটি হকে মাছ পাতি অহা মন্দিৰ গগৈ এটা হাত তালে লগতে হানি গৈছো Hey guys, good morning. So, আজি 8 জানুৱাৰী আমাৰ ব্ৰাঞ্চৰ পৰা মানে পিকনিক এটা ওলাইছে পাছিঘাটলৈ। টাইম হৈছে 4:30 আৰু সব ইয়াত আমি ৱেইট কৰি আছোঁ। তো আহি আছে মেম্বাৰবোৰ। তো আপোনালোকক আজি লৈ যাম পিকনিকলৈ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানুহখিনিক বেয়া পাইছো আমি এনেকে গান নাগাম সহযোগ কৰিব লাগিব সকলোৱে সহযোগ কৰিলে আমি গান গাম নহ'লে সাংস্কৃতিকখনি আমি মানুহটো সমাপ্ত কৰিম বুলি ঘোষণা কৰিম আমি বাছৰ পৰা নামি নিম আমি গণ্যবাদ স্থানলৈ নাযাওঁ আমি আন্দোলন আন্দোলন কৰি আছো ইয়াত প্ৰতিবাদী আছো আমি হেৰি কণ্ঠৰ ইয়াতে প্ৰতিবাদী কণ্ঠ আমি ইয়াতে নেতা বৰ্তমান আমাৰ মাজত প্ৰতিবাদ কৰি অহা মিষ্টাৰ ধ্ৰুৱজ্যোতি গগৈ আছে তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ এটা হাতটা উলিয়াই তেখেতক লগতে মুনদীপ চাংমাই তেখেতে দিল্লীত প্ৰতিবাদ কৰি উলংঘ প্ৰতিবাদ কৰি আমাৰ জাতি মাটি হকে মাছ পাতি অহা মন্দিৰ গগৈ এটা হাত তালে লগতে মই নিজে আছো উজ্জ্বল গগৈ 11 বছৰ দিন ছাত্ৰ সন্ধ্যা কৰি অহা ধন্যবাদ জয় অসম এই জুই চলিছে চলিব Hey guys, তো ইয়াত মানে পাছ বনাই আছোঁ আমি অৰুণাচল বন্ধু মাৰি দিলোঁ অৰুণাচলত সোমাই গ'লোঁ আৰু এতিয়া পাছ বনোৱা হৈছে গাড়ী তো চাওক চব আপোনাৰ পিকনিক পাৰ্টি ইয়াতে পাছ বনাই আছে এইটো একচুৱেলি আপোনাৰ টেম্পৰী ইনাৰ লাইন পাৰ্মিট কাউণ্টাৰ হয় তো পিকনিক ছিজনৰ কাৰণে ইয়াতে টেম্পৰীকৈ বনাইছে নহ'লে আগতে পাছ বনাব লাগে খানিত ল'লা নেকি কমলা খাই চাওঁ ন অৰুণাচলৰ কমলা কেনেকুৱা চেণ্টটো ভালে লাগিছে এই বাস্কেটকেইটা কিমানকৈ 250 ফ্ৰেণ্ডছ পাছ বনোৱা হৈ গ'ল চাওক তো এতিয়া আমি পাছিঘাট পাই গ'লোহি আৰু তাৰ ভিউটো চাওক চবেই ফটোশ্বুট কৰি আছে ঘৰত আপোনাৰ খানা চানা এৰেঞ্জ কৰা হৈছে বহুত ধুনীয়া জেগা হয় একদম চালিয়া ভিউ পানী কালাৰটো দেখিছে ন কি ধুনীয়া গাইজ ইয়াত চবেই মানে ফটো মাৰি আছোঁ তো আপোনালোকে ফটোবোৰ ইনষ্টাগ্ৰামত চাব পাব তো ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব চাওক কি ধুনীয়া জেগাটো
এই প্লেচটো আপোনাৰ পাচিঘাট পাৰ হৈ আহিব লাগে অলপমান। ফুল প্লেচটো এক্সপ্ল'ৰ কৰিলোঁ। খোজকাঢ়ি খোজকাঢ়ি পূৰা ভাগৰ লাগি গৈছে। চাওক ভিউটো বিৰাট বেছি ধুনীয়া। আপোনাক আহিব পাৰে পিকনিক খাব ইয়াতে, ধুনীয়া জেগা হয়। চাওক চবে আপোনাৰ এনেতো নৰ্মেল দিনততো চবে কাম কৰি থাকে, আজি প্ৰতিদিন পিকনিক চবে ফূৰ্তি কৰিছে, চাৰেও ফূৰ্তি নাচিছে ধুনীয়াকৈ। চবে ধুনীয়া ফূৰ্তি কৰি আছে, নিউ ইয়েৰৰ এনজয়মেণ্ট। তো আপোনালোকে এনজয় কৰক, বেলেগ একো নাখাব, এনজয় কৰক ধুনীয়াকৈ। আপোনালোকে ধুনীয়া ধুনীয়া জেগা হয়, মজা জেগা। নমস্কাৰ, আমি মাছ আৰু কাছ বৰা অট'মোবাইল প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা শিৱসাগৰ আৰু সোণাৰী ব্ৰাঞ্চৰ দুইটা আমগুৰি লগতে মিলাই পিনে আমি ডামবুকৰ ওচৰতে আমি প্ৰীতিভোজ কৰিছোঁ। ইয়াত বিভিন্ন পাৰ্টি আহিছে, বহুত দূৰৰ পৰা আহিছে।
আমাৰ ইয়াত আছে, আমাৰ হানিফ আছে, এওঁ AC মাহটোত 8খন 9খন দিয়ে। আৰু এইফালে আমাৰ আছে, এইফালে ভৱ আছে আমাৰ, এইফালে চব, এইফালে আমাৰ চিমৰন ভাইটো বহুত ভাল। হানিফে আজি ছাগলী চুৰ কৰি আনিছে, আমি ছাগলী তেওঁৰ লগতে খাম। তেওঁ না ছাগলীয়ে চুৰ কৰে না, হয় নাই? তুমি ছাগলী চুৰ কৰি আনিছা, আমি তোমাৰ লগতে ছাগলী খাম। অঁ, এয়া আমাৰ কৰিশ্মা এয়া ভাত বনোৱা নাই, এতিয়া উলিয়াই দিছে, বিলনীয়া কৰিছে। সুস্মিতা, আমাৰ সুস্মিতাই পানী ঢালিছে দেই। আমাৰ চিমি, এয়া চিমি আমাক গ্লাছ দি আছে বৰ্তমান। আমাৰ চিমি সোণাৰী ব্ৰাঞ্চৰ চিমিয়ে এয়া, অঁ হানিফ দা গ্লাছটো লৈ লোৱা। এই আমাৰ প্ৰাঞ্জল, এয়া ৰঞ্জন গগৈ আমাৰ। ৰঞ্জনে বৰ্তমানলৈকে তেওঁ ডুবাইৰ পৰা গৈ আহিছে দেই, আমাৰ বৰাৰ পৰা। এইফালে প্ৰাঞ্জল প্ৰতিম গগৈ, হা, এইফালে আমাৰ ৰাজীৱ গগৈ আছে, আৰু এইফালে ভাইটি অনুপম আছে, অনুপম গগৈ। তেওঁ অতি সুন্দৰ কণ্ঠ, তেওঁ এটি গানৰ কলি আমাক যোৱা সময়ত আমাক মানে গাড়ীত যাওঁতে মনোৰঞ্জন দিব, আমি আশা কৰিছোঁ। গানৰ কলি শুনিবলৈ আমি আশা কৰিছোঁ। আৰু এতিয়া বৰ্তমান মোৰ বন্ধুবোৰ তেওঁলৈ ব্লগটো। অ'কে গাইজ, থেংক ইউ। আপোনালৈ বহুত বহুত ধন্যবাদ জনালোঁ। ধন্যবাদ। ধুনীয়াকৈ আপুনি চিনাকি কৰি দিয়া মানুহখিনিক, থেংক ইউ। হয় গাইজ, কৈ চাওক ভাত চাত বনাই ৰেডি হৈ আছে। তো ছোৱালীখিনি দিব লৈছে ধুনীয়াকৈ, লগাই থোৱা আছে। চিকেন টেষ্টি হৈছে নেকি সেইটো কওক? এইটো হ'ল আপোনাৰ ব্ৰইলাৰ আমি খাম ছাগলী মাংস। ছাগলী দে তো ইয়াত খানা চলি আছে ধুনীয়াকৈ। আমাৰ বৰাৰ মেম্বাৰ্ছ চব। খানা কেনেকুৱা, টেষ্টি নে? বঢ়িয়া, মজা হৈছে। মনোজা কেনেকুৱা খানা, কেনেকুৱা? এই ৰবদা বনাইছে, ৰবদা। এৱাৰ্ড দিব নেকি, এৱাৰ্ড দিব নেকি? অ'কে, কিবা লাগিব নেকি? আপুনি ব্ৰেড কিয় খাইছে এইটো ক'ব লাগে। ব্ৰেড কিয় খাইছে? ব্ৰেড মানে 4টা বজাৰ ভিতৰত পিছত খাব নোৱাৰি, চবেতো বমিয়ে কৰিব। বজাৰ পিছত যদি ব্ৰেড খাব নোৱাৰে, সেই মানুহজনে শুকানে বেকিং খাই দিব। একচুৱেলি আগতে মেজিকত গাড়ী ধোৱা আছিলে, এতিয়া লাহেকৈ আহিছে আমাৰ ওপৰলৈ। ক'ৰ ওপৰলৈ, কিমান ওপৰলৈ আহিছে? বহুত ওপৰলৈ আহিছে, দামবকৰ পৰা আহি পিনে পাচিঘাট পালেহি। আচ্ছা গাইজ, অঁ চবেই লাষ্টত খানা খাই আছে, চবেই ধুনীয়াকৈ এনজয় কৰিলে নিউ ইয়েৰটো। তো এই ট্ৰিপটো আছিলে আমাৰ বৰা অট'মোবাইল প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা। তো এইটো ফ্ৰী পিকনিক হয়, তো মানে আমাৰ বৰা মেম্বাৰখিনিৰ কাৰণে। তো গাইজ, ভিডিঅ'টো যদি ভাল লাগিলে তো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো। তো এইখন বাছতে আমি আহিছিলোঁ।